বাহিৰতে গৈ পাৰোঁ। পল্লি না তো আজি মই এতিয়া গৈ আছোঁ মানিকপুৰ। তোৰটো ৰাতিপুৱাৰে পৰা বেয়া লগাইছে, গাড়ীখনটো উল্টা হৈ আছে। এতিয়া ঘূৰাব লাগিব এইখন চোতালতে। আমাৰ চোতালখন ভাল, অলপ ডাঙৰ চোতাল, ঘূৰাব অসুবিধা নহয়। মই অলপ আবেলি টাইমত যোৱা কথা আছিলে, কিন্তু বৰষুণ আহিলে আমাৰ ৰাস্তাটো খুবেই বেয়া হ'ব, ৰাস্তাটো দেখা হ'ব। চ' এতিয়া মানে মেইনলি সেইকাৰণে সোনকালে ওলাইছোঁ। ছাকচেছ গাইজ, গাড়ী ঘূৰাই ল'লোঁ। ৰাস্তাৰ কণ্ডিশ্যন কেনেকুৱা? এজাক বৰষুণ আহিলে আৰু এইটো ৰাস্তা হৈ নাথাকে আৰু। যোৱাবাৰ ট্ৰেক্টৰ মাটি গাড়ী ওলাইছিলোঁ, যিবিলাক কথাই আঘাত দিছে সেইবিলাক কথা কেতিয়াও পাহৰিব পৰা নাযায়। চ' সময়ৰ গতিৰ লগে লগে মনত পৰি থাকে, মাত্ৰ অনুভৱটো অলপ বেলেগ হয়। গাড়ী লৈ অহাৰ কাৰণে ঠিকে আছে, বাইক লৈ আহিলে অলপ ভয় ভয় লাগি থাকে, বৰষুণ আহিব নেকি। তো গাইজ মজা মজা ব্লগ বনাব লগা আছে। এটা হ'ল শিৱসাগৰ ট্ৰিপ যাব লগা আছে, শিৱসাগৰ বিয়া এখন খাব যাব লগা আছে দাদা এজনৰ। আৰু তাৰপিছত নেক্সট আমাৰ ভণ্টি ৰঙিয়াৰ, চ' তাইৰো বিয়া খাব যাব লগা আছে। চ' তাইৰ বিয়া বহাগৰ প্ৰথম সপ্তাহতে হ'ব। চ' বহুত ইণ্টাৰেষ্টিং ভিডিঅ' হ'ব এতিয়া। নন ষ্টপ কণ্টিনিউৱাছলি ভিডিঅ' বনাই গৈ থাকিব লাগিব। গতিকে আপোনালোকে যদি চেনেলটো মোক নতুনকৈ আজি ভিজিট কৰিছে যিসকলে, সিহঁতে যেন এতিয়া ছাবস্ক্ৰাইব কৰি দিয়ে। যিকোনো বস্তু প্ৰথম দেখিলে অলপ এক্সাইটমেণ্টটো বেছি থাকে। যেতিয়া লাহে লাহে একেটা বস্তুকে দেখা পাই থাকিব, এক্সাইটমেণ্টটো লাহে লাহে কমি যায়। অলপ বাহিৰৰ ঠাণ্ডা বতাহ লৈ লওঁ এতিয়া। চ' আজি এখন পিলপিলি বাগৰিছে সেই তাত। হাই গাইজ, এইখিনি ঠাইত তাৰমানে পূৰা ফ্ৰেছ বতাহ বলি আছে। বৰষুণ অহাৰ ভাগত যিটো বতাহ বলে সেইটো বতাহ বৰ্তমান পাই আছোঁ। কি ঠাণ্ডা লাগিছে পূৰা। চব দীঘল ট্ৰেইন বহুত দিনৰ মূৰত দেখা পাই আছোঁ, সেইপিনে একেবাৰে লালপুৰলৈকে। মেইনলি মণিপুৰত যোৱাৰ কাৰণটো হ'ল পেহীহঁতৰ ঘৰত আমাৰ আটা আছে, দুদিনমান ধৰি মানে তাতে আছে। পেহীহঁতৰ ঘৰত অলপ মানে ঘূৰা ফুৰাৰ কাৰণে গৈছিলে, এতিয়া সি আহিব খুজিছে ঘৰত, তাৰ কাৰণে তেওঁক লৈ অনাৰ কাৰণে মই মানে এতিয়া গৈ আছোঁ। ইমান মানুহ জাম লাগি আছিলে, গমেই পোৱা নাছিলোঁ, তাত আছিলোঁ না। আজিতো বজাৰ বাৰ, সেইকাৰণে ভিৰ বহুত। আমাৰ ইয়াতে মংগলবাৰ আৰু শুক্ৰবাৰ মানে বজাৰ। এম্বুলেঞ্চ আহিছে, চাইড দিব লাগিব ইয়াতে। চাওক জলক ৰাস্তাৰ আমি কি ঠাইত থাকোঁ গাইজ। আজি ৰাস্তাত মানুহ একেবাৰে নাই, ভিৰ কম। ড্ৰাইভ কৰি বহুত ভাল লাগি আছে আৰু মানুহৰ এটেনশ্যনটো বহুত কমি গৈছে। চ' মই দুদিনমান আগতে মানে সমীক্ষা মতে পাইছোঁ বোলে আমাৰ মানুহৰ যিটো এটেনশ্যন বৰ্তমান 2000 চনৰ সমীক্ষা মতে পোৱা গৈছে আৰু 12 ছেকেণ্ড। বৰ্তমানটো আৰু কমিছে বোধহয়। যিটো আমাৰ গ'ল্ড ফিছ আছে, গ'ল্ড ফিছৰ এটেনশ্যন আছে মোটামুটি 9 ছেকেণ্ড। মানে 12 ছেকেণ্ডলৈকে কোনো এটা বস্তু মানে চাই অৰ্থাৎ টিকি থাকিব পাৰে আৰু এভাৰেজ যদি ধৰোঁ আৰু প্ৰত্যেকৰে নহয়। চ' একাপ ধুনীয়া গৰম চাহ খাব মন গৈ আছে আবেলিৰ টাইমত। গাড়ীখন ৰৈ গ'ল, এতিয়া বেক কৰি যাব লাগিছিল। এই দিনো ভাই দোকানত ভালে দেখোন, ডাঙৰ ডাঙৰ তৰমুজ লৈ আহিছে দিনো ভাইয়ে। চ' বেপাৰ ভাল বৰ্তমান, বজাৰৰ কণ্ডিশ্যন দেখাই আছোঁ। এইপিনে নাৰ্চাৰী এখন লৈ আহিছে, চ' এইখন গাড়ীত লৈ আহে। আৰু ইপিনে কোনোবা চিনাকি মানুহ মোক দেখাই পোৱা নাই দেখোন, চব চিনাকি মানুহ। বৰ্তমান টাইম হৈছে 3:42, কিন্তু এনেকুৱা লাগে যেন 5:30মান বাজিছে। বতৰটো খুবেই বেয়া। গানৰ স্কুল আছে, গান শিকিব আহিছিলোঁ। এদিন জাষ্ট আহিছিলোঁ গান শিকাৰ কাৰণে। এই বুঢ়া কালত আহিছিলোঁ মই, মোটামুটি 3 বছৰমান আগত আহিছিলোঁ। মোৰ বয়স মোটামুটি ডিগ্ৰী পঢ়ি আছিলোঁ। এই সৰু সৰু বাচ্ছাৰ লগত মোক শিকিব দিছে। মই মানে চাৰে গামা পৰা শিকি আছিলোঁ। চ' লাজ লাগি গ'ল আৰু ভাবিছোঁ আৰু ইমান বুঢ়া বয়সত শিকিলে ক'ত আহিব আৰু, ইমান পেচেঞ্চ ৰাখিব নোৱাৰিলোঁ। তাৰ কাৰণে মানে গানটো মই বাদ দিব লগাত পৰিলে। অলপ দেৰি হ'ল মই বুজি পাওঁতে। বৰ্তমান বিজনীৰ যিটো মহকুমা সেইটো মানিকপুৰত আহিছে, তাৰ কাৰণত মাটিৰ দাম, তাৰপিছত ঘৰ ভাড়া চবখিনি মানে বাঢ়ি গৈছে। চ' এতিয়া মানে ৰিষ্টাৰ্ট হৈছে মানিকপুৰ। চ' গাড়ী ঘোঁৰা চব মানে দোকান চোকান মানে চব বেছি হৈ গৈছে এতিয়া। যিকোনো বস্তু এটা ৰুম ল'ব লাগিলে মোটামুটি 1.5 লাখ 2 লাখ টকা চিকিউৰিটি মানি দিব লাগে। গাইজ আহি পালোঁ পেহীহঁতৰ ঘৰ। অ' পেহীহঁতৰ চোতালখন বহুত পিছল হৈছে। বাবু ক'ত? এয়া বাবু। এই বাবু চাওক কিমান ডাঙৰ হ'ল। আগত এইখিনিমান আছিল, এই 2 মাহতে এইখিনিমান ডাঙৰ হ'ল। চ' বাবুটোৰ কাৰণে আজি একো আনিব নোৱাৰিলোঁ মই, মানে একেবাৰে ডাইৰেক্ট আহিলোঁ না, পাহৰি গ'লোঁ। চ' এনে বাবুৰ কাৰণে মই যেতিয়া আহোঁ নৰ্মেলি চকলেট লৈ আহোঁ, মাঞ্চ চকলেট আৰু কিণ্ডল জয় নে কি আছিল, পুক না তোৰ নাম?
বেয়া লাগছে আটা যাব আজি পুকৰ মনটো বহুত বেয়া লাগছে আজি আটা যাব দুদিনমান ইয়াতে থাকিছিল চ' এতিয়া আজিকালি আলহী চালহী আহিলে যাব দিব টান পায় ঘৰত চ' মই ঘৰত যাম আজি যাবা দিবি না মোক যাবা নেদা না আচ্ছা মই থাকবা লাগব আজি হা কেই ৰাতি থাকিম ক কোনখান বিছনাত থাকবা দিবি মোক কোনখান কি কৰবি খিচিং খিচিং কৰবি দে দে হে ইখান হেকচু দেখোন ৰুমৰ অৱস্থা কি কৰি দিছে পুকে কি নাহা বোলে পিছে পিছে দৌৰ মাৰছা দেখোন মই পুকক লগ ধৰিলোঁ যে পাথাৰৰ ফালে গৈ আহোঁ কি বোলে নাহে এতিয়া দৌৰি দৌৰি আহিছে পিছে পিছে বাহিৰত সেইটো আৰু বাহিৰতেতো আছোঁ আমি কাক লাজ পোৱা মোক লাজ পোৱা তই কিয় মোক লাজ পোৱা মই আহি থাকোঁ দেখোন বম খং উঠি আছে এই পুক চা খং উঠলি কেনে কৰে এইডাল নানছোঁ ৰ টকনডাল নানছোঁ তো গাইজ পুকে বহুত খং উঠাই আছে মই হাতত টকন লৈ আছোঁ এতিয়া ওলাই আহিলে এক দিম ৰ'ব ক'ত সোমাই আছা তই পঢ়লি না পৰি গেলি না দে পৰা নাই যে জাপ দিছা দে জাপ দিছা মই কৈ আছোঁ আজি লগ ধৰি আছোঁ পুকক বোলে আমাৰ ঘৰত যাওঁ চ আবুগেৰি যাবই নোখোজে পঢ়লি না পৰি ডুব পাইছে এই মাত্ৰ ভয় কৰিছে কোৱাৰ কাৰণে টাটা 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 তো গাইজ হ'ল এতিয়া সময় যোৱা চ' কেনে লাগিল থাকি থাকি কেনে লাগিল থাকিতে ভাল লাগছে হাগা হাগা চ' গাইজ আটাৰ আলহী খাই খাই হাগা হৈ গৈছে পুৰা 4বাৰমান হাগিলে কেইবাৰ হাগছা 4বাৰমান হাগিলে চ' চেলা পুৰা চ' তাৰ কাৰণত তাৰমানে সোনকালে নিব আহিলোঁ নহ'লে আৰু দুদিনমান থকা কথা আছিলে ইয়াতে চ' পেহীহঁতৰ ঘৰত অলপ বেছি বেছি খাইছে বেছি দাবাই খাইছে সেইকাৰণে মানে হাগা হৈ গৈছে পুৰা এতিয়ালৈকে বৰষুণ অহা নাই বৰষুণ নাহোঁতে তাৰমানে ঘৰত গৈ পালে বেছি ভাল হয় কাৰণ আমাৰ ৰাস্তাটো খুবেই বেয়া চ' তাৰ কাৰণত মানে সোনকালে গ'লে গাড়ীখন ফাঁচাৰ চান্স নাথাকে চ' এতিয়া অলপ অলপ আহিব আৰম্ভ কৰিছে আৰু চ' মই চাৱা মতে 6টা মানত বৰষুণ অহা মানে এটা সম্ভাৱনা দেখা দিছে চ' বৰ্তমান সময় হৈছে 5টা তোৰ মোবাইলটো আছে না নাই তোৰ আছে ফোন আহিল নেকি কাৰোবাৰ ফোন আহিছে নেকি দিলি লগে লগে বাপৰে হাগাৰ ঔষধ ল'লোঁ মই তাতে যাই ক'লোঁ বোলে নাহাগাৰ ঔষধ দিবি তাৰপিছত কৈছে কি নাহাগা না হাগাৰ ঔষধ মই কৈছোঁ নাহাগাৰ ঔষধ দিবি কাঁচা বাদাম খাইছে নেকি এটা বাদাম কাঁচা বাদাম খালি আগা হয় আহিলেও গাইজ বৰষুণো আহিব আৰম্ভ কৰিলে ঠিক ঠাক চ' গাইজ অলপমান কামত বহিছোঁ অলপ কম্পিউটাৰত কিবা কিবি কাম কৰি আছোঁ চ' আজিৰ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে বৰ্তমান আৰু নৰ্মেল ভিডিঅ'ই পাই থাকিব আৰু চ' দুদিনমান পিছততো জানেই আপোনালোকে মই ক'ত গৈ আছোঁ ভাল ভাল কিছুমান ভিডিঅ' পাব চ' আজিলৈ মানে নতুন ভিডিঅ' লগ পাই আছোঁ যিসকলে নতুনকৈ মোক ভিজিট কৰি আছে সিহঁতে যাতে ছাবস্ক্ৰাইব নকৰাকৈ নাযায় আৰু লাইক কৰক চ' আজিলৈ মানে বাই বাই